লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। হেল্ল'। হেল্ল' কোন? চিনি পোৱা নাইনে? নে অভিনয়? হঠাৎ কিয় কল কৰিলা? কৰিব নোৱাৰি নেকি? আৰু নোৱাৰিবি বুলি আগতে কৈ দিয়া নাছিলা? কোৱা, ভালে আছা? আৰু তুমি? 1 years আগত যেনেকৈ এৰি গৈছিলা, যি অৱস্থাত আছিলোঁ, ক'ব গ'লে তেনেকৈ আছোঁ। তোমাৰ কথা প্ৰতিদিনে মনত পৰিছে মোৰ। কিয় পৰিব নালাগিছিল? তুমি ক'লে নপৰিব নেকি? ভাল পোৱা সঁচা আছিল মোৰ। থাকিলে আঁতৰি নগলা হয়। মা দেউতাৰ কাৰণে, চেষ্টাওতো কৰা নাছিলা। মনৰ ভয়ৰ কাৰণে যদি মানা কৰি দিল হয়। ইমান বছৰে ভাল পাব পাৰিছা, বাট সময়ত মনৰ ভয়ৰ কাৰণে চেষ্টা নকৰাকৈ আনৰ লগত। আই এম চৰি নীল। চৰি, হ'ব হ'ব। ক্ষমা কৰি দিয়া প্লিজ নীল। হৃদয় ভাঙি পৰি থকা মানুহৰ আগত ক্ষমা হৈছিলে ক্ষমা কৰি দিয়ে, বিকজ মানুহৰ দুখ বুজি পায়। হৃদয় ভঙা মানুহে মই তোমাক আগতে ক্ষমা কৰি দিছোঁ। নীল, প্লিজ মোক মনৰ পৰা ক্ষমা কৰি দিয়া, নহ'লে মই কেতিয়াও তেওঁৰ লগত থাকিব নোৱাৰিম। মই ক'লোঁ নহয় আগতে ক্ষমা কৰি দিছোঁ। মৰৰ হৈ যোৱা কথা আকৌ মনত পেলাই নতুনকৈ কষ্ট ল'ব নিবিচাৰোঁ। যিখিনি আছে সেইখিনিলৈ জীয়াই থাকিম। মই বহুত বেয়া। আজি তোমাৰ এই অৱস্থা কেতিয়াও নহ'ল হয়। মোৰ কাৰণে তুমি আজি ইমান কষ্ট পাই আছা। মোক ভগৱানে কেতিয়াও ক্ষমা নকৰিব। মই প্ৰাৰ্থনা কৰিম যাতে তুমি সদায় সুখী থকা। ৰাখিছোঁ, বাই। হেল্ল' নীল।